নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি স্বাভিমানখনৰ আন এটি খণ্ডিলৈ। আজি হৈছে 1 মাৰ্চ। 1 মাৰ্চৰ দিনা স্বাভিমান কি হ'ব? আহক আমি সকলো একেলগে মিলি স্বাভিমানখন চাওঁ। যোৱা খণ্ডত দেখিছে যে অনিৰুদ্ধক এই ছোৱালীজনীয়ে এই অফিচৰ কামৰ কোনো কামতেই সোমাবলৈ নিদিয়ে। সেই কথা গম পাই দেৱে আৰাধ্যাক ফোন মাৰি কয় যে তেওঁলোকৰ কোম্পানীটো বিপদত পৰিছে। তেতিয়া আৰাধ্যাই ক'লে যে মোক অনিৰুদ্ধৰ লগত কোনো সম্পৰ্ক নাই, তেতিয়া সেই কোম্পানীটোৰ লগতো কোনো সম্পৰ্ক নাই। পিছে বন্ধু বান্ধৱীসকল, সঁচাকৈ আৰাধ্যাই অনিৰুদ্ধক এতিয়াও ভাল পাই আছে নেকি? যদিহে ভাল পাই আছে, তেওঁ আজি খণ্ডটো কি কৰে চাবলৈ একদমেই নাপাওঁ। আৰু লগতে এই মানুহজনে সেই অনিৰুদ্ধ কোম্পানীটোক নিজৰ কোম্পানী বুলি কৈ সেই গাড়ী চালকজনক কৈছে। অনিৰুদ্ধৰ জীৱনলৈ আৰাধ্যা আকৌ পুনৰ ঘূৰাই যাব লাগে জানো? আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি লাগে। মই হ'লে একদমেই নিবিচাৰোঁ। আৰু যদিহে মোৰ চেনেলটো আপোনালোক নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব। তেতিয়া মই আহিব লগা ভিডিঅ'বোৰ পাই থাকিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব।